পুৰস্কাৰপ্ৰাপ্ত তানিশা গাতানি টেম্পল টাউন ইউৰ স্কুল তানিশা এক নম্বৰ লিখি দিওঁ মই ফটো মাৰিবা নেকি ফটোটো মাৰি থওঁ তানিশা গাতানি টেম্পল টাউন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰথমটো কুপন আহিছে আমি তানিশা শুভেচ্ছা জ্ঞাপন কৰিছো আমি দ্বিতীয়টো টিকেটলৈ আগবাঢ়িছো আমি দ্বিতীয়টো টিকেট টানিবৰ কাৰণে এটা ভাইটিক আছো ভাইটিৰ নামটো কৈ লওক প্ৰথমতে ক'ত পইচা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় তুমি এটা ইয়ালৈ নচোৱাকে টানিবা দেই তালৈ নচোৱাকে দিয়া এইফালে দিয়া দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে কৃষ্টি বৰা নিউ লুক একাডেমি ইউকেজি আমি কৃষ্টিক শুভেচ্ছা জ্ঞাপন কৰিছো সুন্দৰ হৈছে আমাৰ দুখন স্কুলে ইতিমধ্যে পাইছে আৰু ভাবো যে প্ৰত্যেকটো স্কুলে পায় মই আৰু এটা ভাইটি আমাৰ মাজত উপস্থিত হৈছে মই তেওঁলৈ টিকেট এটা টানিবলৈ কৈছো প্ৰথমে তোমাৰ নামটো কোৱা কোন স্কুল মই ৰাহিলক এটা টিকেট টানিবৰ কাৰণে অনুৰোধ জনাইছো এখন নচোৱাকে টানিবা দেই ভক্তি বৰুৱা তৃতীয় পুৰস্কাৰ লাভ কৰিছে ধি শক্তি বৰুৱা শংকৰদেৱ শিশু বিদ্যা নিকেতন মেলাচেকৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ভেৰি গুড আমি তৃতীয় ভাগ্যৱান শিশুটি ইতিমধ্যে বাছি উলিয়াইছো তেওঁ হৈছে ধি শক্তি বৰুৱা আৰু শংকৰদেৱ শিশু নিকেতন শিৱসাগৰ আমি ধি শক্তি বৰুৱালৈ শুভেচ্ছা জ্ঞাপন কৰিছো আমাক আৰু এটি শিশুৰ প্ৰয়োজন হৈছে আমাৰ এজনী ভণ্টি আহিছে তালৈ নচোৱাকে প্ৰথমতে তোমাৰ নামটো কৈ লোৱা ক'ত পঢ়ি আছা দীক্ষিতাক আমি ধন্যবাদ জ্ঞাপন কৰিছো আমি চতুৰ্থটো ভাগ্যৱান নীৰ শইকীয়া চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে নীৰ শইকীয়া শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় বঢ়িয়া বঢ়িয়া ক্লাছ 6 বৰ সুন্দৰ আমি নীৰ শইকীয়াক শুভেচ্ছা জ্ঞাপন কৰিছো তেওঁ চতুৰ্থ ভাগ্যৱান ছাত্ৰ হিচাপে বিবেচিত হৈছে আমি পঞ্চম ছাত্ৰ ছাত্ৰীক বাছি উলিয়াবৰ বাবে আছে এইটো এফালে আছে এজন ভাইটি আছে আমাৰ মাজত তোমাৰ নামটো কোৱা তুমি এটা টিকেট টানা কাইলৈ নাচাবা ঠিকে আছে গুড লয় দিয়ে এবাৰ তো অকল লোৱা কাম পঞ্চম পুৰস্কাৰ নামটো ক'ব লাগিব তানিয়া ৰহমান লক্ষ্মীনাথ বেজবৰুৱা শিশু বিদ্যা প্ৰাথমিক বিদ্যালয় তৃতীয় শ্ৰেণীৰ চব স্কুলতে মাৰিছে মজা এই তুমি টানিলা নাই তানভি তানিয়া ৰহমান আমি তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছো লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনৰ আমি বৰ সঁচাকে ভাল লাগিছে এতিয়ালৈকে আমি পঞ্চমটি ভাগ্যৱান শিশুক আমি ইয়াৰ পৰা আৱিষ্কাৰ কৰিছো বুলি কৈছো কিন্তু প্ৰত্যেকটো শিশুৱে বেলেগ বেলেগ প্ৰতিষ্ঠানৰ পৰা আহিছে সঁচাকে এয়া বৰ ভাল কথা তুমি এটা টিকেট টানা প্ৰথমে তোমাৰ নামটো কৈ লোৱা কোন স্কুলত পাইছা ময়ূৰ তুমি এটা টিকেট টানা নাচাবা তালে এনেকে টানি আনা ছাৰক দিয়া মুস্ফিকা বেগম ৰংপুৰ গাৰ্লছ হাই স্কুল ক্লাছ 10 আমি মুস্ফিকাক শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ মাজত ৰংপুৰ গাৰ্লছ হাই স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী আছে তেওঁ খুব ফূৰ্তি পাইছে আমি ভাবিছো তেওঁ আমাক কিবা এটা খেলৰ পিছত খুৱাব এয়া ৰাজহুৱাভাৱে ঘোষণা কৰিছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো আমি এতিয়া সপ্তম জন ভাগ্যৱান ছাত্ৰৰ নাম আনিবৰ বাবে আগবাঢ়িছো আহা এটা নামি দিয়া
তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী পায়েল ঠাকুৰ কোন স্কুলৰ পৰা আহিছা গেলেকী হাই স্কুল গেলেকী পৰা আহিছা ধুনীয়া এটা টিকেট টানা ৰবা ইয়ালৈ ফটোৰ আমাৰ এগৰাকী ছাত্ৰ ফটো গেলে কিবা আহিছে তেওঁ এটা ইতিমধ্যে তেওঁ আনিছে সপ্তমজন ভাগ্যৱান ছাত্ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰই পাইছে সাজিবুল আলী শিৱসাগৰ চৰকাৰী অসমীয়া মজলীয়া বিদ্যালয় সুন্দৰ চাহিবুল তেওঁক আমি শুভেচ্ছা জ্ঞাপন কৰিছো সঁচাকৈ সপ্তমজনলৈকে প্ৰত্যেকখন বেলেগ বেলেগ স্কুল খুব ভাল হৈছে কথাটো আৰু এজন বছ আমাৰ এগৰাকী ভণ্টি আহিছে তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী দেৱাংশী হাৰিকা কোন স্কুলৰ পৰা আহিছা কেবি কেবি স্কুলৰ পৰা আহিছা এটা টিকেট টানা ইয়াতে তুমি এখন কাগজ লৈ আনা, চাব নালাগে তুমি হাতখন দিয়া পাই যাবা এটা বলে দাদা কিবাখন লৈ যোৱা এখন লোৱা এখন লোৱা এয়া অষ্টমজন ভাগ্যৱান ছাত্ৰ বা ছাত্ৰীৰ আমি নাম আনিছো শুভম দেৱনাথ KBM স্কুল KG2 GVM শুভম দেৱনাথ শুভম দেৱনাথক আমি শুভেচ্ছা জ্ঞাপন কৰিছো এটা লৈ লোৱা এটা লৈ আমি নৱমজন ভাগ্যৱান ছাত্ৰৰ নাম উলিয়াবলৈ আগবাঢ়িছো এয়া ইতিমধ্যে আনিছে মুস্তাফিজুৰ ৰহমান শিৱসাগৰ জুনিয়ৰ কলেজ ক্লাছ 12 তাৰমানে আমি ফেলি গৈছোঁ সব বেলেগ বেলেগ স্কুল আহিছে মুস্তাফিজুৰ ৰহমান শিৱসাগৰ জুনিয়ৰ কলেজ আমি তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আমি এইবাৰ অন্তিম ডালাছ লাকিয়েষ্ট পাৰ্চন বাবলুৱে টানিব এইটো কোনে জানিব বাবলু দাদা বাবলু বাবলু কটলি প্ৰথম দিনাখনৰ পৰা কষ্ট কৰি আছে সিয়ে তোমাৰ এয়া বাবলু আমাৰ এই উৎসৱৰ অন্যতম চাবিকাঠি আমি সফলতাৰ চাবিকাঠি পল্লৱ গগৈ ৰংপুৰ ক্লাছ 8 স্কুলখনৰ নাম সম্পূৰ্ণ দিয়া হয় ৰংপুৰ বুলি মোবাইল নম্বৰ দিয়া আছে আমি পল্লৱ গগৈক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ 10জন ভাগ্যৱান ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি বাছি উলিয়াইছো গতিকেলৈ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাক সহযোগিতা কৰাৰ বাবে বিশেষকৈ আমাৰ ৰাজকুমাৰ কনচেন দাক আমি সহযোগিতা জ্ঞাপন কৰিছো আৰু লগতে আকাশ ইনষ্টিটিউটৰ স্বত্বাধিকাৰী তথা আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আৰু খোজৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি লীলা গগৈদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ এনেধৰণৰ এটা সুন্দৰ পদক্ষেপ ল'লে আৰু আমাৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজক একত্ৰিত কৰিলে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইখিনিতে মই এটা ঘোষণা কৰিব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি বাছি উলিয়াইছো তেওঁলোকৰ পুৰস্কাৰটো ল'বৰ কাৰণে আই কাৰ্ডটো লগত লৈ আহিব লাগিব কাৰণ তেওঁলোকৰ যি নাম সেই নামকেইটাৰ লগত আই কাৰ্ডটোৰ মিল থাকিব লাগিব গতিকে মই পুনৰ সকলো এটাকেইটা নাম কৈ দিব বিচাৰিছো তানিশা গাতানি টেম্পল টাউন ইউৰো স্কুল কৃষ্টি বৰা নিউ লুক একাডেমি ধী শক্তি বৰুৱা শংকৰদেৱ শিশু বিদ্যা নিকেতন শিৱসাগৰ নীল শইকীয়া শিৱসাগৰ উচ্চতৰ বহুমুখী বিদ্যালয় তানিয়া ৰহমান লক্ষীনাথ বেজবৰুৱা শিশু ভৱন মুস্ফিকা বেগম
ৰংপুৰ গাৰ্লছ হাই স্কুল, মহম্মদ সাজিবুৰ আলী চৰকাৰী অসমীয়া মাধ্যমিক বিদ্যালয়, শুভম দেৱনাথ GVM স্কুল, মুস্তাফিজুৰ ৰহমান শিৱসাগৰ জুনিয়ৰ কলেজ, পল্লৱ গগৈ অকল ৰংপুৰ বুলি লিখা আছে কিন্তু তেওঁ ফোন নম্বৰ দিয়া আছে। আমি সকলোকে যোগাযোগ কৰিম আৰু পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।